কবিতাৰ শিৰোনাম অসহায়। কথা আৰু আবৃত্তিকাৰ নিৰ্জুমণি গগৈ। ককাইদেউ, তোৰ মৃত্যু বহুত খন্তেকীয়াও। দি গলি মোৰ মনত মাথো দুখৰ যান্তনা। তোক হেৰুৱাই আমি কি যান্তনাত ভুগি আছো, তই বাৰু এবাৰ ভাবি চাইছনে? তোৰ মৃত্যু এবছৰ 4 মাহৰ পিছত দেউতাও আঁতৰি গ'ল আমাক অকলশৰীয়া কৰি। তই আৰু দেউতা আঁতৰি যোৱা কথা মোৰ বাবে কেতিয়াও সুখৰ কল্পনা হ'ব নোৱাৰে। এটা কথা তোক আজি ক'বই লাগিব, নহ'লে মই ভুল কৰা হ'ম। তোৰ সেই অন্তিমখনত তোৰ নৱবিবাহিতা পত্নীয়ে নিথৰ দেহটো সাৱটি চিঞৰি চিঞৰি কান্দিছিল। তেতিয়া তয়ো চাগে ৰ'ব পৰা নাছিলি ন? সেয়ে চাগে হিয়া ভগা কান্দোনৰ শব্দত তোৰ কাণৰ পৰা ওলাই আহিছিল ৰঙা ৰঙা তেজ। আৰু তোৰ মৃত্যু 21 দিনৰ পিছত এটি মৰমৰ কন্যা সন্তান জন্ম হৈছিল। তই জানো দিব পাৰিছিলি তাইক পিতৃ পৰিচয়? আজি কিয় বাৰু অপ্ৰাসংগিকভাৱে অতীতৰ কথাবোৰ স্মৰণ কৰিছো? হয়তো তোক হেৰুৱা বেদনাত অকলশৰীয়া হৈ পৰিছো।